নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিত অন্য এটি ভিডিঅ'লৈ। গতিকে আহক আমি আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'টিত আলোচনা কৰিম যে বিশ্বব্ৰহ্মাণ্ডৰ কেইটামান প্ৰশ্নোত্তৰৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি মোৰ প্লে'লিষ্টত গৈ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ল'ব পাৰে। আহক আমি ভিডিঅ'টিলৈ আগবাঢ়োঁ। আজি প্ৰথম প্ৰশ্নটি আছে যে নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক কি বুলি কোৱা হয়? উত্তৰ হ'ব নক্ষত্ৰ। সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ কেইটা? মানে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি থকা গ্ৰহ কেইটা? টোটেল 8টা। এক পাৰছেকত কিমান আলোকবৰ্ষ? মানে এক পাৰছেকত কিমান আলোকবৰ্ষ থাকে? 3.26 আলোকবৰ্ষ থাকে। মানে এক পাৰছেকত 3.26 আলোকবৰ্ষ। 4 নম্বৰ প্ৰশ্ন আছে যে এটা গ্ৰহক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ড কি বোলে? কোনো এটা গ্ৰহক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক উপগ্ৰহ বুলি কোৱা হয়। পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোনটো গ্ৰহক জনা যায়? যিটো আমি পুৱতি তৰা বুলি কওঁ, এইটো হৈছে শুক্ৰ গ্ৰহ। পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটো কি? পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটো হৈছে ইউৰেনাছ। সূৰ্যৰ শক্তিৰ উৎস কি? সূৰ্যৰ শক্তিৰ উৎস মানে সূৰ্য ক'ৰ পৰা শক্তি অৰ্জন কৰে, মানে লাভ কৰে? এইটো হৈছে নিউক্লিয় সংযোজন। মানে সূৰ্যৰ শক্তিৰ উৎস হৈছে নিউক্লিয় সংযোজন। সূৰ্য পৃষ্ঠৰ উষ্ণতা কিমান? সূৰ্য পৃষ্ঠৰ উষ্ণতা হৈছে 6000 ডিগ্ৰী চেলছিয়াছ। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হৈছে 14,37,30,000 কিলোমিটাৰ। এইবিলাক প্ৰশ্ন মনত ৰাখিব বন্ধু বান্ধৱীসকল। মানে যিকোনো কম্পিটিটিভ এক্সাম হওক বা যিকোনো আপোনালোকৰ স্কুল কলেজ তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকতো মানে এনেকুৱা প্ৰশ্ন বহুত দৰকাৰী হয়। গতিকে এইবিলাক প্ৰশ্ন মনত ৰাখিব, চাই থাকিব। পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান? তেতিয়া আছিলে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব, এতিয়া হৈছে পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব। পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব হৈছে 150 × 10⁶ কিলোমিটাৰ, মানে 10⁶ স্কুৱেৰ কিলোমিটাৰ। সৌৰজগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি? সৌৰজগতত থকা বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি। সৌৰজগতত সূৰ্যৰ ভৰ কিমান? সৌৰজগতত সূৰ্যৰ ভৰ কিমান? সৌৰজগতত সূৰ্যৰ ভৰৰ প্ৰায় 99.86%। গ্ৰহৰ গতি সূত্ৰবোৰ কোনে কৰিছিল? গ্ৰহৰ যিবোৰ গতি কৰি থকা সূত্ৰ আছে সেইবোৰ কোনে কৰিছিল? কেপলাৰে। মহাকাশত থকা ৰঙা গ্ৰহটোৰ নাম কি? মহাকাশত থকা ৰঙা গ্ৰহটো হৈছে মঙ্গল গ্ৰহ। মঙ্গল গ্ৰহটো হৈছে মহাকাশৰ ৰঙা গ্ৰহ, অৰ্থাৎ আমি ৰঙা দেখোঁ। 15 নম্বৰ প্ৰশ্নটি আছে আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয়? আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কোৱা হয় ফটোস্ফিয়াৰ। 16 নম্বৰ আছে যে পৃথিৱীৰ গতিবেগ 1 ছেকেণ্ডত কিমান? পৃথিৱীৰ গতিবেগ 1 ছেকেণ্ডত 185 মাইল। মনত ৰাখিব। 17 নম্বৰ প্ৰশ্ন আছে যে পৃথিৱীৰ আয়তন কিমান? পৃথিৱীৰ আয়তন হৈছে 1,96,550 মাইল। জ্যোতিৰ্বিজ্ঞান সম্বন্ধীয় পৰ্যবেক্ষণত পোনপ্ৰথমে দূৰবীক্ষণ যন্ত্ৰ কোনে ব্যৱহাৰ কৰিছিলে? ইয়াৰে উত্তৰ হ'ব গেলিলিঅ'। গেলিলিঅ' জ্যোতিৰ্বিজ্ঞান সম্বন্ধীয় পৰ্যবেক্ষণত পোনপ্ৰথমবাৰৰ বাবে দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল। সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি? সৌৰজগতৰ বৃহত্তম উপগ্ৰহ, তেতিয়া আছিলে গ্ৰহটোৰ নাম, এতিয়া আছে উপগ্ৰহটোৰ নাম হৈছে গেনিমেড। পৃথিৱীৰ ব্যাস কিমান? পৃথিৱীৰ ব্যাস হৈছে 7,972 মাইল। বন্ধু বান্ধৱীসকল, এইকেইটা আছিলে আজি বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত কেইটামান প্ৰশ্নোত্তৰ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু লগতে যদি আপোনালোকে এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই আপলোড কৰোঁতে আপোনালোকে সহজতে ন'টিফিকেশ্যনসমূহ পায়।
গতিকে আজিলৈ ইমানেই বন্ধুসকল, আকৌ নেক্সট ভিডিঅ'ত লৈ আহিম এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্তৰ। গতিকে চাই থাকে মোৰ ইউটিউব চেনেল। জয় হিন্দ, জয় আই অসম।